সেইজন মানুহৰ ভৰসা নাভাঙিবা যিয়ে সকলো হেৰুৱাই মাথো তোমাৰ ভৰসাত জীয়াই আছে। অৱহেলাটো সকলোৱে কৰিব পাৰে, কিন্তু নকৰে কিয় জানা? তাৰ প্ৰিয় মানুহটিৰ কষ্ট হ'ব ভাবি। কাৰণ অৱহেলিত মানুহটোৱে যেতিয়া কষ্ট দিব আৰম্ভ কৰিব, তেতিয়া সহ্য কৰিব নোৱাৰিব। কোনোদিন প্ৰেম নকৰোঁ বুলি প্ৰতিজ্ঞা কৰাবোৰেই এদিন গভীৰভাৱে প্ৰেমত পৰি যায়। এজনে অপেক্ষাত থাকে আৰু আনজনে অন্য কাৰোবাক লৈ ব্যস্ত থাকে। বুজিলা বন্ধু, এৰি দিয়াৰ ইচ্ছা থাকিলে অজুহাতৰ অভাৱ নহয়। পঁইতা ভাতৰ প্ৰশংসা সকলোৱে কৰে, কিন্তু পচন্দ কৰে বিৰিয়ানী। সেইদৰে ক'লা ল'ৰা ছোৱালীবোৰৰ প্ৰশংসা সকলোৱে কৰে, বাস্তৱত বিচাৰে বগা চামৰা। মাথো এটা কাৰণত সম্পৰ্কৰ মাজত বিচ্ছেদ হয়, সেইটো হ'ল খঙৰ সময়ত কোনো কাৰো কথা নুশুনা। খং উঠিলে এজনে মুখ বন্ধ ৰাখিব, চাব সম্পৰ্ক গোটেই জীৱন থাকিব। পৰিৱৰ্তন প্ৰতিশোধতকৈও মূল্যৱান। জীৱনটো সেই মানুহটিৰ লগত কটোৱা উচিত, যিয়ে ৰূপৰ সৌন্দৰ্যতকৈ মনৰ সৌন্দৰ্যত বেছি প্ৰাধান্য দিয়ে। সকলো সময়ত হাঁহি ধেমালিত থকা মানুহটিৰ এটা ডাঙৰ সমস্যা হৈছে ইহঁতৰ মন বেয়াৰ কাৰণ কোনেও বুজিব নোখোজে। মানুহে জীৱনত ভুল এবাৰেই বুজিব পাৰে, যেতিয়া সি কঠিন বাস্তৱৰ সৈতে মুখামুখি হয়। যদি বুজিব পাৰা কাৰোবাৰ লাইফত